গাইছ ৰাতি এতিয়া বাজিলে তোমাৰ 3:30 পাগেলি এজনী আহি দেখিছে কি উৎপাত কৰি আছে কি উৎপাত কৰি আছে এখন বঢ়িয়া আই কাৰ্ড আছে দেখোন লৈ যা পইচাটো লৈ যা এইজনী বাইদেউ কোনোবা চিনি পায় নি এইজনী ঘৰ বোলে লখিমপুৰৰ মাকৰ ঘৰ বিয়া হৈছিলে নগাঁৱত তাই এনেকুৱাকৈ ৰাতিখন ঘূৰি ফুৰে চাওকচোন ঠাণ্ডাত আৰু ইমান বেয়া বেয়া কথা কয় মই এইখিনি মানে মিউট কৰি দিব লগা হৈ গ'ল নালাগে চাফা কৰা মানুহ আছে ইয়াতে চাফা কৰিব বোলে এই নালাগে চাফা কৰিব এই ঘৰৰ কিছুমান তাইক যদি কোনোবাই চিনি পাই লৈ যাওক পৰা মটৰ বটল বুটলি কিনে ইয়াত চব খাইছে কেনেকুৱা লাগিছে বোলে ৰাতি দিগদাৰ দি থাকিব নে খেদিলি এইবিলাক কি কৰিবি তই সজাবি যদি কোনোবাই চিনি পাই যদি লৈ যাব দেই কৰ হয় বা চা তোৰ মুখখন চাম চবে কামুৰি থাকিলেতো পাগল হ'বই লাগিব এইবিলাক থ নিনিবি অনলাইন পানী পৰি আছে এটা কোন গৈছে ধন্দিত ক'ত গৈছে এইগুলোতে খবৰে নাই ডিউটি বসছি না নাই বহুত ডিউটি আছে না গদিলুকা হি হাইলে হেলা কৰা নাই ন ধন্দিত অপচন দে
তই এইবিলাক লেতেৰাবিলাক ক'ত লৈ যাবি কচোন? তোৰ ঘৰ ক'ত? লখিমপুৰত। লখিমপুৰৰ পৰা কেনেকে এইখিনি পালি? লখিমপুৰ নহয় নহয় কথাত গম কুকুৰে খাইছে না মানুহে খাইছে নে কিয়ে খাইছে? মানে গিৰিয়েকৰ কথা কৈছে আৰু এইবিলাকতে পৰি কিবা এটা জালাত পাই এইখিনি পাইছে এনে আনা কিবা এটা জালাত আহি পাইছে। যদি আপোনালোকে লখিমপুৰা হয় বোলে নগাঁৱত খেদি দিয়া। এইজনী আহি ইফালে মানে চাংচাৰি এমছৰ সেইটো চাইডৰ পৰা আহি আছিলে। 1 নং বাজিয়া হোটেলত সোমাই এইখিনি ডিষ্টাৰ্ব কৰি আছে। এতিয়া তাই বাইহাটা চাৰিআলিৰ পিনে গৈছে। আপোনালোকে যদি কোনোবা চিনি পায় কোন হয় কাৰ হয় লৈ যাব দেই, বিচাৰি কিনে আপোনালোকে। মজা